খানৰ কাষতে থকা পশ্চিম অভয়াপুৰী নামঘৰত সংঘটিত হৈছে চুৰি কাৰ্য। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ অন্তৰ্গত পশ্চিম অভয়াপুৰী প্ৰাথমিক শাখা নামঘৰত আজি চুৰি কাৰ্য সংঘটিত হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত বাতৰি মতে জিলাখনৰ উত্তৰ শালমৰা মহকুমাৰ অন্তৰ্গত পশ্চিম অভয়াপুৰী নামঘৰত আজি চুৰি কাৰ্য সংঘটিত হয়। উল্লেখ্য যে অভয়াপুৰী খানৰ মাত্ৰ প্ৰায় 200 মিটাৰমান দূৰত্বত অৱস্থিত উক্ত নামঘৰত ইতিমধ্যে কেইবাবাৰো চুৰি কাৰ্য সংঘটিত কৰি মাইক ছেটকে ধৰি বিভিন্ন মূল্যৱান সা সামগ্ৰী লৈ যোৱাৰ ঘটনাই সহজভাৱে গ্ৰহণ কৰিব পৰা নাই বাপ বান্ধৱ আই মাতৃ আৰু স্থানীয় ৰাইজে। এনেকৈ ওচৰতে থকা শিৱ মন্দিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থানীয় লোকৰ গৃহ সাম্প্ৰতিক প্ৰায় সংঘটিত হৈ আহিছে এই চুৰি কাৰ্য। উক্ত এলেকাত গৃহৰক্ষী বাহিনী ভিডিপি পাৰ্টি আৰু আৰক্ষী বাহিনীৰ লোক গিজগিজাই থকাৰ পিছতো এইদৰে চুৰি কাৰ্য সংঘটিত হোৱাৰ ঘটনাই ইতিমধ্যে তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত আমি সেনা বাহিনীৰ কেন্দ্ৰীয় সদস্যৰ পৰা কিছু মন্তব্য জানিব বিচাৰিছোঁ। কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম অভয়াপুৰী প্ৰাথমিক শাখাৰ নামঘৰত যোৱাকালি ৰাতি এক চুৰি কাৰ্য সংঘটিত হয়। আমি অতি দুখেৰে জনাওঁ যে এই নামঘৰত ভালেকেইবাৰ দুষ্কৃতিকাৰীয়ে চুৰি কাৰ্য সংঘটিত কৰিছে। ইয়াৰ আগতে আমাৰ এই নামঘৰতে মাইকৰ সামগ্ৰীসমূহ চুৰি হৈছে আৰু যোৱাকালি ৰাতি আমাৰ নামঘৰৰ মূল প্ৰৱেশদ্বাৰৰ তলা ভাঙি আলমাৰীৰ পৰা বৰতালযোৰ লৈ গৈছে। আমি প্ৰশাসনক এটাই অনুৰোধ জনাওঁ যে ইয়াৰ লগত জড়িত দোষীক অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি যাতে ব্যৱস্থা কৰে তাৰ বাবে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। লগতে আমি এই কাৰ্য যাতে অনন্তল পলমে সমাপ্ত কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা, অভয়াপুৰী থানাৰ পৰা মাত্ৰ 100 মিটাৰ নিলগত এই পশ্চিম অভয়াপুৰী প্ৰাথমিক শাখাৰ নামঘৰ আৰু এনেকুৱা থানাৰ ওচৰৰ নামঘৰত প্ৰতিবাৰে এনেধৰণৰ চুৰি কাৰ্য সংঘটিত হৈ থাকে। ইয়াৰ বৰ দুখজনক বিষয়। এই যিকেইটা ল'ৰা শিৱ মন্দিৰত চুৰি হৈছিলে, খুব বৰষুণ আছিলে। আমাৰ পাৰ্টীয়ে হাতত ডাঙৰ বেগ এটা লৈ ৰাস্তা পাৰ হোৱা দুটা ল'ৰা দেখিলে। বৰষুণত তিতি ল'ৰাকেইটাক খেলিলে। সিহঁতি সেই যে কিবা নদী এখন আছে, সেই নদীখন পাৰ হৈ পেলাই বঙাইগাঁৱৰ পৰা নামনি অসমৰ ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল দাসৰ ৰিপৰ্ট, অসমী ভিজন।